তিনিবেলা গদ্ৰেজ এইটো কিমান আহিব? এইটো 10ত আহিব। এইটো 10,000 ন? হোলসেল মই নিজে ফেক্টৰী আছে, ফেক্টৰী পৰা আহি যায়। কেনেকৈ মানে কমকে ধৰা কচোন অলপ কথাটো আমাৰ। মই খুব কম প্ৰফিটত এৰি দিম। মানে কথাটো মই যিটো ফাৰ্নিচাৰ সেইটো মোৰ নিজে ফেক্টৰী আছে। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনাব লৈছোঁ। মই আছোঁ বৰ্তমান তাৰিগাঁৱত। এখন নতুনকৈ দোকান এখন দিছে ইয়াতে। বহুত শুনা পাই আছোঁ এই দোকানখনৰ কথা। আপোনালোকে দেখিব পাৰিছে ছাইডত কোনো মানুহ নাই। আপোনালোকে ভাবিব কোন কি দোকান এখন মানুহ নহয় জেগাত দোকান আছে। আপোনালোকে চাওক চাইডে চাইডে মানে দোকানখনে আছে, বেলেগ একো নাই। এবাগে পথৰ আৰু এবাগে ডাঙৰ ডাঙৰ বিল আৰু এবাগে মেইন ৰাস্তা এইটো আমাৰ ভূমিৰ 6 যাওয়াৰ ৰাস্তা এইটো। দোকানখন চাইডতে আছে, মানে এইখিনি তাৰিগাঁও বুলি কয়। আপোনালোকক দেখুৱাই আছোঁ এই দোকানখনৰ মানে কথা বহুত কৈ আছে। এই দোকানখনৰ কথা বহুতেই কৈ আছে, বহুত দাম মানে কমত দি আছে বোলে। আৰু দোকানখনৰ নাম হৈছে নুৰ এণ্টাৰপ্ৰাইজ, চাইনবোৰ্ড লগাই আছে। তাত ভিতৰে যাওঁ, দাদাজনৰ লগত কথা পাতোঁ কেনেকুৱা বস্তুৰ দাম। গাইছ আপোনালোকে দেখাব পাৰিছে এই দোকানখন এখনে হয়, হাৰ্ডৱেৰ দোকান হয়। পাছফালে চিমেণ্ট টিমেণ্ট আছে। দাদাটোৰ লগত কথা পাতিম। এই দাদা আছে আমাৰ দোকানৰ স্বত্বাধিকাৰী। দাদা নমস্কাৰ। কি কৰি আছা? বহি আছা? এই আপোনাৰ দোকানত বহুতে শুনা পাই আছোঁ। এই দোকানখন দিবা কিমান মান দিন হ'ল? দোকানখন 1 বছৰ হোৱা নাই। বহুতে কৈ আছে মানে দাদা ইয়াত বোলে দোকানত বোলে কম দামত বস্তুবিলাক পায়। কি বস্তু পায় মানে এই দোকানখনত? এণ্টাৰপ্ৰাইজ অল আইটেম পায়, শিল বালি ইটাৰ পৰা আপ টু ফাৰ্নিচাৰলৈ পায়। বহুতে আমাৰ ভূমিৰ মানুহে বহুতে চাই আছে এই ভিডিঅ'টো। আপুনি বস্তুবিলাক দাম এটা এটাকৈ কৈ দিলে ভাল হয়। আৰু মোৰ ইয়াতে একদম সুলভ মূল্য, প্ৰত্যেক বস্তুৰে দাম কম। প্ৰত্যেক বস্তুৰে দাম কম, চব পায় ন ইয়াতে? অল আইটেম পাব, অল আইটেম পাব। এইবিলাক পাইপবিলাক কিমান দাম? এইবিলাক কি মটৰৰ পাইপ নেকি? এইটো মটৰৰ পাইপ আছে, এইবিলাক দমকলৰ পাইপ আছে। নতুন মটৰো পায় নেকি? নতুন মটৰ পাব, খুব কম দামতে পাই যাব নতুন মটৰটো। আমি আগত যাম আৰু আপোনালোকক দেখুৱাই আছোঁ। দোকানখন বিৰাট ডাঙৰ দোকান হয়। এই ৰুমটো বিৰাট ডাঙৰকৈ বনাইছে। আপোনালোকক দেখুৱাই আছোঁ আগত। চব পাব আপোনালোকে, এনে আনলাও পাই যাব। এই দাদা এখনত কিমান মান দাম আহিব? এখনত কাপোৰ থোৱা নহয় এখন 1700 ন? এখন 1000। পালেঙো আছে ন? আপোনালোকে দেখিব পাৰিছে বিৰাট ডাঙৰকৈ মানে দোকানখনৰ ৰুমটো দিছে। চব ফাৰ্নিচাৰে পাব আপোনালোকে। ক'তো বাহিৰত যাব নালাগে কিনিবা, ধূপদাৰত যাব নালাগে। আমাৰ মানে তাৰিগাঁৱতে পাব। এইটো চুৰকেছ না? এইটো চুৰকেছ ন? কিমান দাম আহিব? 6.5 ন? আপোনালোকে চাওক ডিজাইনটো একবাৰ, কি ধুনীয়া এটা লুক। গ্লাছ লগাই আছে। এইটো 4000। এইটো অনলি 4000। এইটো আলমাৰি ন? এইটো 2500 পাই যাব। এইটো ভাল লাগিছে। এইটো কিমানত পাব? এইটো কিমানত পাব? 3000। আৰু এইটো গডৰেজটো এইটো কিমানত আহিব? 6.5। আপোনালোকে চাওক কি ধুনীয়া এটা গডৰেজ। এইটো 6,500 কৈছে। ড্ৰেছিংখন কিমান? এইটো 2000 পাই যাব। এইটো 2000। এই ড্ৰেছিং হয়, এটা 2500 পাই যাব। বঢ়িয়া আইটেম আছে। আপোনালোকে আহক এই দোকানখনত। নুৰ এণ্টাৰপ্ৰাইজ, তাৰিগাঁৱতে আছে দোকানখন। এইখন ন? তিনিবেলা গডৰেজ হয়। তিনিবেলা গডৰেজ। এইটো কিমান আহিব? এইটো 10ত আহিব। এইটো 10,000 ন? হোলসেল মই নিজে ফেক্টৰী আছে, ফেক্টৰী পৰা আহি যায়। অন্য দোকানে মোৰ পৰাই নিয়ে। 10ত আহিব। আপুনি হোলচেলাৰৰ ৰেটতো দিয়ে নেকি? মানে ঠিক আছে। এইটো কিমানত আহিব? 4 আহিব ন? আপোনালোকে চাওক গোটাইকেইটা আইটেমেই আছে ফাৰ্নিচাৰৰ বস্তুৰ, মানে গোটাইকেইটা আইটেমেই দাদা তাত পাই যাব। এইটো 4.5 আহি যাব। 6.5। এইটোত কিমান আহিব? এইটোতো 6.5। আৰু আপোনালোকে চাওক এইটো কি ধুনীয়া এটা। এইটো 6.5 আহিব। লুকটো বঢ়িয়া লাগিছে। এইটো মুভিং ড্ৰেছিং হয়। মুভিং ড্ৰেছিং এইটো 3000 টকাত পাই যাব। 3000 টকাত আহিব। গাইছ আপোনালোকে দেখে বক্স ড্ৰেছিং হয়। এইটো 4000 টকাত পাই যাব। 4000 আহিব। আৰু গাইছ আপোনালোকে চাওক, মানে দোকানখন বিৰাট ডাঙৰ দোকান, চব পাব আইটেম। আপোনালোকে ইয়াৰ মেইন ৰাস্তাটো এইটোৱে, মানে এইটো মেইন ৰাস্তাটো এইটো শিলো পাব আপোনালোকে, ইটাও পাব। গতিকে এইটো আমাৰ 6 যাওয়া ৰাস্তা। এইটো ভূমি, এইখিনি তাৰিগাঁও বুলি কয়। আৰু দোকানখনত আহিব। আপোনালোকক দেখুৱাই আছোঁ দেই আগত, আৰু দেখুৱাই আছোঁ কিমান ডাঙৰ এলেকা এটা দেখুৱাই আছোঁ। গুদাম দাদা
ইয়াতে চিমেণ্ট ইয়াত ৰাখিছে চব পাব আৰু গোটেইখিনি আইটেমে তাতে আছে এইগিলা ভেন্টিলেশ্যন ৰাখিছে চাগে ঘৰত এইবাৰ বালিও পাব বালি ইটা যি লাগে বালিও পাব আপোনালোকক যদি বালি লাগে বালিও পাব দাদাৰ নাম্বাৰটো মই ভিডিঅ'ত দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যদিও আমাৰ গুমিৰ পে বহুতে মানুহ চাই আছে মোৰ ভিডিঅ' চাই দাদা এটা কথা শুনা পাই আছো মানে ইয়াৰ আপোনাৰ তাত বস্তুবিলাক যদিও কাষ্টমাৰবিলাকে নাই আমাৰ সেইটো চাইডৰ মানুহো নাই আৰু দামটো বোলে বিৰাট কমকে ধৰা কেনেকৈ মানে কমকে ধৰা কৈছো অলপ কথাটো আমাৰ খুব কম প্ৰফিটত এৰি দিম মানে কথাটো মই যিটো ফাৰ্নিচাৰ সেইটো মোৰ নিজা ফেক্টৰী আছে মই তাৰ হোলচেল ৰেটত উলিয়াই দিব কথাটো হৈছে সেই মানে আপোনালোকে গাই শুনাই পালে কথাখিনি দাদাৰ মুখৰ পৰা মানে কথা কিহৰ মানে কমকে দিব লাগে য'ত বস্তুটো মানে 5 টকা লাভ কৰিব লাগিছিল সেইটোত মানে লাভ কৰে 2 টকা কথাটো সেনেকুৱা আৰু ঠিক আছে ঠিক আছে দাদা দোকানখন দেখিলোৱে এয়া দোকানখন চব লাগে চব বস্তুৱেই পাব অল এভৰিডে চিয়াৰ টিয়াৰ এইবিলাক দেখিব পাৰিছে পানীৰ ড্ৰামো আছে অল এভৰিথিং মানে এখন দোকানত বস্তু নিবা আহিলে মানে ফিৰিব নালাগে আৰু গোটেইখিনিয়ে পাই যাব বহুদিনৰ মূৰত ভাবি আছিলোঁ বোলে দোকানখনত আজি আহিম আজি আহিলোঁ আপোনালোকক দেখুৱাও দিলোঁ এই দোকানখন আছে তাৰিগাঁৱত নুৰ এণ্টাৰপ্ৰাইজ আপোনালোকে আহিব একবাৰ দোকানখনত মাল নলালেও আহি পেলাই চাই যাব মানে ৰেটবিলাক কেনেকুৱা যদি ভাল লাগিছেতো লৈয়ে যাব পাৰিব দেচোন ফুল গোটেইখিনি ভাল লগা মালে ৰাখিছে যিটো মানুহবিলাকে বস্তুবিলাক নি থাকে আমাৰ সেৱাবোৰো এলাই চেলেঞ্জ দিছে যদি আপোনালোকৰ আমাৰ সেইটো চাইডৰ কোনোবা আহে আৰু আমাৰ সেইটো চাইড বুলি কথা নাই আৰু যায় কি কাষ্টমাৰ নাহাক দাদাই চেলেঞ্জ দি কৈছে আপোনালোকক কমত পাবই একদম দাদা আপোনাৰ নম্বৰটো ভিডিঅ'ত দিম আপোনালোকে কণ্টেক্ট কৰিও আহিব পাৰে আৰু যদি চিনিও নাপায় আপোনালোকে যদি চিনি মানে আমাৰ এইখিনি মানুহটো চব চিনিয়ে পায় আপোনালোকে ভাল উন্নত মানৰ টিং পাতো পাব এই দোকানত আপোনালোকে ভিজিট কৰিব দোকানখনতে এবাৰ এই নাম্বাৰটো ডিসপ্লেত থাকিব আপোনালোকে তাতে কণ্টেক্ট কৰি আহিব পাৰিব গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আজিলৈ ইমানেই আছিল বাই বাই